ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ধ্যান নামৰ পাঠটিৰ এক্টিভিটি নাম্বাৰ 2 আলোচনা কৰিম। আমি ইতিমধ্যে আগৰ ভিডিঅ'ত ধ্যান নামৰ পাঠটিৰ লগতে এক্টিভিটি নাম্বাৰ 1 আলোচনা কৰিছোঁ। তোমালোকে যদি এতিয়াও সেই ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকবোৰত গৈ চাই ল'ব পাৰিবা। এক্টিভিটি নাম্বাৰ 2ত কৈছে there are 6 paragraphs in the lesson. Read the following headings and match them with the respective paragraphs. পাঠত 6টা দফা আছে। তলত দিয়া শিৰোনামবোৰ পঢ়া আৰু নিজ নিজ দফাৰ সৈতে মিলাই দিয়া। অৰ্থাৎ ইয়াত কৈছে যে ধ্যান নামৰ পাঠটিত 6টা দফা আছে। তলত 6টা শিৰোনাম দিয়া আছে। সেই শিৰোনাম 6টাৰ কোনটো শিৰোনাম পাঠটিত থকা 6টা দফাৰ কোনটো দফাৰ লগত মিলে সেইটো তোমালোকক লিখিব দিছে। প্ৰথমটো শিৰোনাম হৈছে ৰিকগনিশ্যন এণ্ড এৱাৰ্ডছ ৰিচিভড বাই ধ্যানচান্দে লাভ কৰা স্বীকৃতি আৰু বঁটাসমূহ। আমি পাঠটি আলোচনা কৰোঁতে পাইছোঁ যে পাঠটিৰ একেবাৰে শেষৰ দফাটোত অৰ্থাৎ 6 নম্বৰ দফাটোত ধ্যানচান্দে লাভ কৰা স্বীকৃতি আৰু পুৰস্কাৰসমূহৰ কথা কৈছে। এই দফাটোত ধ্যানচান্দে ভাৰত চৰকাৰৰ দ্বাৰা 1956 চনত পদ্মভূষণ লাভ কৰাৰ কথাটো উল্লেখ কৰিছে। গতিকে এক্টিভিটি নাম্বাৰ 2ৰ এৰ উত্তৰটো হ'ব পেৰেগ্ৰাফ নম্বৰ 6 অৰ্থাৎ দফা নম্বৰ 6। এক্টিভিটি নাম্বাৰ 2ৰ বি নম্বৰ শিৰোনামটো হৈছে ধ্যানচান্দছ এচিভমেণ্ট ইন দ্য ইণ্টাৰনেশ্যনেল এৰেনা। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ধ্যানচান্দৰ সাফল্য। পাঠটি আলোচনা কৰোঁতে আমি পাঠটিৰ 4 নম্বৰ দফাটোত পাইছিলোঁ যে ধ্যানচান্দে ভাৰতীয় হকী দলক প্ৰতিনিধিত্ব কৰি 3বাৰ সোণৰ পদক লাভ কৰিছিল। গতিকে এক্টিভিটি 2ৰ বি নম্বৰ শিৰোনামটিৰ উত্তৰ হ'ব পেৰেগ্ৰাফ নম্বৰ 4 অৰ্থাৎ দফা নম্বৰ 4। এক্টিভিটি নাম্বাৰ 2ৰ চি নম্বৰত লিখা আছে ধ্যানচান্দ এন ইণ্টাৰনেশ্যনেল লিজেণ্ড ইন হকী। ধ্যানচান্দ এজন হকীত আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি। পাঠটিৰ আৰম্ভণিতেই অৰ্থাৎ 1 নম্বৰ দফাতেই কৈছে যে ধ্যানচান্দে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছিল। গতিকে এক্টিভিটি 2ৰ চি নম্বৰ শিৰোনামটোৰ উত্তৰ হ'ব পেৰেগ্ৰাফ 1 অৰ্থাৎ দফা নম্বৰ 1। এক্টিভিটি 2ৰ ডি নম্বৰত কৈছে ধ্যানচান্দছ আৰ্লি লাইফ অৰ্থাৎ ধ্যানচান্দৰ প্ৰাৰম্ভিক জীৱন। পাঠটিৰ দ্বিতীয় দফাটোত আমি পাইছিলোঁ যে এলাহাবাদৰ ৰাজপুত পৰিয়াল এটাত 1905 চনৰ 29 আগষ্ট তাৰিখে ধ্যানচান্দৰ জন্ম হৈছিল। জন্মতে তেওঁৰ নাম ধ্যান সিং আছিল। গতিকে আমি ক'ব পাৰোঁ যে এক্টিভিটি 2ৰ ডি নম্বৰ শিৰোনামটোৰ উত্তৰ হ'ব পেৰেগ্ৰাফ নম্বৰ 2 অৰ্থাৎ দফা নম্বৰ 2। এক্টিভিটি 2ত ই নম্বৰত লিখা আছে ধ্যানচান্দছ গ'লছ অৰ্থাৎ ধ্যানচান্দৰ গ'লবোৰ। পাঠটি আলোচনা কৰোঁতে আমি 5ম দফাটোত পাইছিলোঁ যে তেওঁৰ গ'ল নামৰ আত্মজীৱনীখনি মতে তেওঁ মুঠ 185খন খেল খেলিছিল আৰু এই 185খন খেলত তেওঁ সৰ্বমুঠ 570টা গ'ল কৰিছিল। গতিকে আমি ক'ব পাৰোঁ যে এক্টিভিটি 2ৰ ই নম্বৰ শিৰোনামটোৰ উত্তৰ হ'ব পেৰেগ্ৰাফ নম্বৰ 5 অৰ্থাৎ দফা নম্বৰ 5। এক্টিভিটি 2ৰ এফ নম্বৰত লিখা আছে হাউ ধ্যান সিং বিকেম ধ্যানচান্দ। ধ্যান সিং কেনেকৈ ধ্যানচান্দ হৈছিল। পাঠটি আলোচনা কৰোঁতে আমি 3য় দফাটোত পাইছিলোঁ যে চন্দ্ৰৰ পোহৰত হকী অনুশীলন কৰিছিল বাবে তেওঁক সতীৰ্থবোৰে চান বুলি মাতিছিল। ইয়াৰ উপৰিও তেওঁৰ প্ৰশিক্ষকগৰাকীয়ে তেওঁক কৈছিল যে এদিন তেওঁ চন্দ্ৰৰ নিচিনাকৈ উজ্বলি থাকিব আৰু সেই প্ৰশিক্ষকগৰাকীয়ে তেওঁক চান উপাধিটো দিছিল। গতিকে এক্টিভিটি 2ৰ এফ নম্বৰ শিৰোনামৰ উত্তৰ হ'ব পেৰেগ্ৰাফ নম্বৰ 3 অৰ্থাৎ দফা 3। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'বোৰত আমি বাকী থকা এক্টিভিটিজবোৰ আলোচনা কৰিম।